অ ভণ্টি মই অলপ ওলাই যাওঁ ভাতকেইটা টেবুলত সাজি থবিচোন তই শুনচোন কি হলে দাদা তই সদায় সদায় সাজি কাচি কওক যা এবাকে ঘৰৰ কাম খেতিতো লাগবে আৰু অলপমান তই কিয় সদায় আদৰি থাকিলি নহয় এবাকে আমাৰ ভণ্টিও ডাঙৰ হৈছে তই কিবা এটা কাম নিবিচাৰা কিয়া মই হাজিৰা কৰিবা 500 টকা মাত্ৰ দুটাই দি থৈ যোৱা বজাৰটোৱে চাম না নিজৰ খৰচে চাম অলপতো ভাবি চাবা লাগে কামে চামে কিবা এটা থমো আদৰি থাকিলি নহয় সদায় সদায় দাদা তই মোক ইমান ক'বা নালাগে মইতো কাম বিচাৰিয়ে আছো নাপলি এতিয়া মই কি কৰো তোৰ কাম বিচাৰি দেখো 6 মাহে হ'ল আজিকালি এটা ভাল কাম বনাই এটা কাম কৰচোন মই পথাৰত যাম তই অলপমান জলপানো দিবিচোন মোক লগি দে হ'ব দে মই যাওঁ এতিয়া তোবা ইমান কিয়া বিহে বাদ দিয়ে কৰিয়ে কাটো আৰু বিহিছে অ ভণ্টি অ শুনচোন ভণ্টি মই পথাৰত যাওঁ তই ঘৰতে ৰাখবি আৰু ভাইটি আহিলি তাৰ হাতত জলপানো দি পঠাবি দে মই পথাৰত যাওঁ দাদা হ'ব দে ইমান দেৰি হ'ল ই আহিয়ে বনাই জলপানখিনি লৈ বাদ দি সেইটাই আহিব দে তেতিয়াহ'লে আমাৰ কঠীয়া তোলাই আহিব সদায় সদায় এইখিনি জেগা কিয়া বা বিহি থাকে ইনকে হেৰি ৰ'ব ডক্তৰক দেখাব লাগিব আৰু ইও আহিব নাই হ'ব লাগছি কাম এটাই কৰোঁ ঘৰকে যাওক দি কালি কৰিম কি ভণ্টি ভাইটি আহিব নাই নাই দাদা সি আহাই নাই সি আহিয়ে বনাই এতিয়া আহাক আজি সি সদায় সদায় আৰু কিমান বুজাই থাকিম তাক যিমান যি ক'লেও কথা চথা নুশুনে কামত যাব দিছোঁ কামক নাযায় খালি আড্ডা দি থাকে দিনটো আহাক ৰ আজি দি আছোঁ দাদা এটা কথা আছিলে মানে মোৰ কালি পৰীক্ষা আছে হয় নেকি পৰীক্ষা আছে নেকি কালিতো মোৰ কাম আছে মই এটা কাম কৰিম দে ভাইটিক কৈ দিম সি যাই তোক থৈ আহিব হা দে কি কৰো কি কৰি আছা কিনো কৰিম অলপ মোবাইলে চাই আছো ৰ মোবাইল চাই আছা নেকি ভাইটি এটা কথা হ'লে কিবা মানে কালি মই মেডিকেল যাম আমাৰ মুনুৰ বোলে কালিকে পৰীক্ষা আছে কালি তই যদি পাৰা কালি তই থৈ আহিবি দেই মানে পেট বিষ আছে অলপ মেডিকেল যাব লাগিব কালি দে হ'ব দে দাদা দে মই অলপ চকৰ পৰা আহোঁ আৰু ঘৰত অলপ বাজাৰো নাই অলপ বাজাৰো কৰি আনো চকত যাবা থাকবি দে তই দে থাকবি সৰু মই আহিলো তই ভণ্টি সোনকালে থৈ দে মই গেলো হা মেডিকেলক সেই বাল বিড়িটো নচলে এই দেখোন এই বতাহটো বয়াকে দিছি আজিকালি দেখোন আমাৰ লগত নুঘূৰা হলি আগতে দেখোন গাড়ী লৈ গৈছিলি আজি খোজকাঢ়িছি কিবা টকা পইচাৰ অভাৱ নেকি এতিয়া হলি ভণ্টিক থৈ যা যিমান টকা লাগে লৈ যা নাগিয়ে ক'ল এতিয়া তই গেলা ঠিকে কৈছা মেক্সে টকা নাথকিব পাৰে সন্মান আছে দাদা কুত্তো গিলা
কিনে কি লাভ নাই মোৰ পৰীক্ষা কি দেৰি হ'ব যো ও বলতে মাল্লাক দেখুনে বাল তাক চাইলাম একদিন দাদা কালি দি তই ডক্টৰৰ তাক গেছলি ডক্টৰে কি ক'লক তো তোরে নাই আকো কোৱা নাই ৰ তইতো আজি দিনটো মনটো মাৰি আছ সঁচা কথাটো কচোন কি হৈছে মানে ডাক্তৰে কমতে মোৰ বোলে সৰু পাথৰ হৈছে এই 2-1 মাহ মানতে হেৰিটো কৰিব পাৰিছি অপাৰেশ্যনটো এই ভাবি আছো ৰ কি আৰু 1 লাখ টকা লাগব আৰু অপাৰেশ্যন কৰিব লগা হ'লে এই ভাবি আছো ৰ মই তই বেছি টেনশ্যন ল'ব নালাগে মই মানে টাউনত এটা কাম পাইছোঁ কালি 10টাত গাড়ী আছে মই যাবাই লাগিব হয় নেকি ভালে তই অপাৰেশ্যন পৰা কৈ যি কামটো পাইছা আমাৰ যাম বুলি কৈছা ভালে কথা যাবি দেই তই আৰু ইমান টেনশ্যন লৈ থাকিব নালাগে কালিতো যামেই মই 10টা বজাত এই লগৰ ছোৱালী এটা ফোন কৰি আছে মই তাক একবাৰ মাত এটা দিওঁ তই এতিয়া ঘৰত থাকিবি ন আছো যা আছো সৰু যা সময়মতে ফল' কৰিবি আৰু বেগত কিবা এটা মই খোৱা বস্তু ভৰাই দিছোঁ ৰাস্তাত খাই ল'বি হা আৰু যাই পাই কিনে ফোন কৰিবি কিন্তু দেই যা তুমি যাব হ'ব দাদা মই যাই পাই গ'লে ফোন কৰিম তই বেছি টেনশ্যন লৈ থাকিব নালাগে গম পাইছা না যাও দে যাও দে টেনশ্যন কৰি থাকিব নালাগে গম পাইছা না যাও আজি সৰুক লৈ বৰকে মনত পৰিছিল দেখোন এবাগে অপাৰেশ্যনৰ দিনটো আহি পালাকে 2 দিন আছে এটা কাম কৰোঁ ৰ এটা ফোনে কৰোঁ হেল্ল' কতে কৰোঁ কি কৰি আছা নাই ডিউটিৰ পৰা আহি মই ৰুমতে বহি আছো ৰ তই ময়ো বহি আছোঁ ৰ ঘৰতে ভাত চাত খালি নে নাই নাই বনাবাহে যাম ৰ তই খালি মই এখনে ৰামনি বনাই আছে খাম ৰ খালি এই এটা কথা হ'লে কি বা সকলোকে যে খুব মনতো পৰিল আৰু মোৰো অপাৰেশ্যনৰ দিনটো আহিবই পৰহি বোলে অপাৰেশ্যন কৰিব লাগিব তই টেনশ্যন ল'ব নালাগে দে মই কালি যামেই ঘৰত কালি আহিবি নেকি তা কালি আহ যদি আৰু ৰাতিপুৱা আহিবি না ৰাতিপুৱাই যাম চাগে আহিবি কালি সোনকালে যা ভাত চাত বনাওঁগে খাগে দে ভাত চাত খাই ঘুমাব দে ন দে সোমাব ওই বলতে এই তো শুন কোনি মক্কল তো সিয়াজি বল বল আজি আসান জিদ नहीं बर लेवल दी আজি जो बोल बोल जो बोल बोल कुछ देखो Atiden. Aw, itu dungo dito ba yake? Lo, tapon ko lang lo. Hello? Dito da. Na khullo ite boli ite. Mane atiden. Ito ghitnali. Da. Ito apa mo to? Da. Oru, ambulance mate. Mati tu.
উঠে উঠ ওর ওর ওর